বন্ধু-বান্ধৱীসকল, কিছুমান উপদেশ বাণী আছে যিসমূহ আমি সদায় মানি চলিব লাগে। তাৰে ভিতৰত কেইটামান উপদেশ বাণী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। কিছুমান কথা সদায় নিজৰ মাজতে ৰখাটোৱেই ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে, কাৰণ সকলোৱে সকলো কথা বুজি নাপায় আৰু সকলোৱে সকলো অনুভূতিৰ মূল্য দিবও নোৱাৰে। জীৱন পথত প্ৰতিটো খোজ দিয়াৰ আগত ভালদৰে ভাবি ল'ব, কাৰণ জীৱনত এটা সৰু ভুলৰ বাবে সকলো হেৰুৱাব লগা হয়। সৰু ভুল এটাৰ বাবে সকলোৱে ভাল গুণবোৰ পাহৰি যায়। ধাৰ আৰু ভালপোৱা তেওঁকহে দিব লাগে যাৰ পৰা ঘূৰাই পোৱাৰ সম্পূৰ্ণ বিশ্বাস থাকে। নিজৰ জীৱনটো কাৰোবাৰ লগত তুলনা নকৰিব, কাৰণ চন্দ্ৰ আৰু সূৰ্য দুয়োটাই পোহৰ দিয়ে, কিন্তু তুলনা নহয়। যাৰ যেতিয়া সময় আহিব তেতিয়াই উজ্বলি উঠিব। বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক সিমানলৈকেহে বিশ্বাস কৰিব যিমানখিনিলৈকে তেওঁৰ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। সকলো সময়তে সকলোকে সহায় কৰি ভাল পোৱা মানুহজনেও কিন্তু নিজৰ বিপদৰ সময়ত কাৰো পৰা সহায় নাপায়, অপ্ৰিয় যদিও সঁচা। সুখ বিচাৰি অতীতলৈ তথা ভৱিষ্যতলৈ নাযাব। সুখ কেৱল বৰ্তমানতহে পাব। এই সময়ক প্ৰাণ ভৰি উপভোগ কৰক। জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকক, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছা থাকিলে কথা পাতিব আৰু স্বাৰ্থপৰ মানুহে নিজৰ দৰকাৰ থাকিলে কথা পাতিব। অপেক্ষা এটা সৰু শব্দ, যাৰ সৈতে জড়িত হৈ থাকে কিছুমান মানুহৰ বহুত মূল্যৱান অনুভূতি আৰু কষ্টদায়ক মুহূৰ্ত। সময়ে মানুহক সলনি নকৰে, আচলতে সময়ত মানুহৰ আচল চৰিত্ৰটো ওলাই পৰে। অবুজন মানুহৰ লগত সম্বন্ধ স্থাপন কৰাতকৈ জীৱনত অকলে থকা বহুত ভাল। অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্টও বহুত পাব লগা হয়। সকলো কথাৰ উত্তৰ কথাৰে দিয়া নাযায়, কিছুমান কথাৰ উত্তৰ মৌনতাৰেও দিয়া যায়। সম্পৰ্কবোৰ আৰম্ভ হ'বলৈ বহু সময় লাগে, কিন্তু ভাঙিবলৈ 1 ছেকেণ্ড নালাগে। আপোনাৰ যদি টকা পইচা আছে তেনেহ'লে আপোনাক সন্মান কৰিব, কাৰণ আজিকালি সন্মান কৰোঁতে জ্ঞানতকৈ ধনক অধিক গুৰুত্ব দিয়া হয়। চেহেৰাৰ ৰং দেখি কাৰো সৈতে বন্ধুত্ব নগঢ়িবা। দেহৰ ৰং ক'লা হ'লেও একো নাই, কিন্তু হৃদয়ৰ ৰং ক'লা হ'ব নালাগে। সমাজৰ কেইটিমান অবিশ্বাস্য সত্য কথা। নাৰীয়ে হেৰাইছে লজ্জা, পুৰুষে হেৰাইছে সংস্কাৰ, গুৰুৱে হেৰাইছে মৰ্যাদা, আৰু মানুহে হেৰাইছে মানৱতা। সঠিক ৰাস্তাত চলা মানুহবোৰে কষ্ট বেছি পায়, কিন্তু তেওঁলোকে কেতিয়াও কাকো কষ্ট নিদিয়ে। মুখৰ ভাষা বেয়া হ'লে চৰিত্ৰ বেয়া নহয়, কাৰণ মিঠা মিঠা কথাৰ আঁৰতো বহুতৰ চৰিত্ৰ বেয়া থাকে। কিছুমান মানুহে আমাক তেতিয়ালৈকেহে ভাল পাই থাকে যেতিয়ালৈকে তেওঁলোকে আমাক ব্যৱহাৰ কৰি থাকিব পাৰে। কিছুমান মানুহ আছে আপোনাৰ আগত ক'ব এটা আৰু আপোনাৰ পিছত ক'ব আন এটা। এনেকুৱা মানুহৰ পৰা দূৰত থকাই উচিত। পৃথিৱীত সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মন জয়ী কৰা। যদি আপুনি আপোনাৰ কলিজাখন কাটি ৰান্ধি খাবলৈও দিয়ে, তথাপিও মানুহে ক'ব নিমখ কম হৈছে। এজন মানুহৰ জীৱনত যেতিয়া বহুত কিবাকিবি অভিজ্ঞতা হৈ যায়, তেতিয়া মানুহ মৌন হৈ যায়। কাৰো লগত বেছি কথা পাতিব নিবিচাৰে, অকলে থাকিবলৈ বেছি পচন্দ কৰে। বন্ধুৰ পৰিচয় পাব বিপদত, ভাইৰ পৰিচয় পাব কাজিয়াত, আৰু পত্নীৰ পৰিচয় পাব দৰিদ্ৰতাত। অপ্ৰিয় হ'লেও সঁচা, দুখীয়া ঘৰত ধনী মানুহ গ'লে দুখীয়া আনন্দিত হয়, কিন্তু ধনী ঘৰত দুখীয়া গ'লে ধনী বিৰক্ত হয়। সেইজন ব্যক্তিৰ মনটো বহুত ভাল, যে বাৰে বাৰে ঠগ খোৱাৰ পিছতো আনৰ বেয়া হোৱাটো কামনা নকৰে। আটাইতকৈ ভাল দৰৱ হ'ল হাঁহি, আটাইতকৈ ভাল সম্পত্তি হ'ল বুদ্ধি, আটাইতকৈ ভাল অস্ত্ৰ হ'ল ধৈৰ্য, আটাইতকৈ ভাল সুৰক্ষা হ'ল বিশ্বাস। আটাইতকৈ ডাঙৰ আৰু আনন্দৰ কথাটো হ'ল যে এই সকলোবোৰ বিনামূলীয়া। কোনোবাই যদি আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিছে, তেনেহ'লে তেওঁক ধন্যবাদ দিয়ক, কাৰণ তেওঁ আপোনাক শিকালে যে বিশ্বাস বহুত ডাঙৰ বস্তু,
কাৰোবাক বিশ্বাস কৰাৰ আগত 1000 বাৰ ভাবিব লাগে। নিজৰ জীৱনৰ যুদ্ধখন নিজেই যুঁজিব লাগিব, কাৰণ জ্ঞান বহুতেই দিব কিন্তু সংগ কোনোৱে নিদিয়ে। জীৱনত কাৰো ওপৰত একো অভিযোগ নকৰিব। জীৱনত ভাল মানুহবোৰে দিব সুখ, বেয়া মানুহবোৰে দিব অভিজ্ঞতা, জঘন্য মানুহবোৰে দিব শিক্ষা আৰু আটাইতকৈ আপোন মানুহবোৰে দিব স্মৃতি। ভাগ্য আপোনাৰ হাতত নাই, কিন্তু সিদ্ধান্ত আপোনাৰ হাতত। ভাগ্যই সিদ্ধান্ত নলয়, কিন্তু আপুনি লোৱা সিদ্ধান্তই ভাগ্য সলনি কৰি দিব পাৰে। ভদ্ৰ আচৰণ কৰিবলৈ কিতাপৰ শিক্ষা নালাগে, ভদ্ৰ আচৰণ কৰিবলৈ পৰিয়ালৰ শিক্ষাই যথেষ্ট। সময় ঠিক থাকিলে সকলোৱে আপোন, আৰু সময় বেয়া থাকিলে কোনেও আপোন নহয়। গুণৰ দ্বাৰা মানুহ ডাঙৰ হয়। কাৰোবাৰ কোনো গুণ নাথাকিলে তেওঁ কোনোদিনে ডাঙৰ হ'ব নোৱাৰে। কোনো উচ্চ স্থানত বহুৱালেও তেওঁ কোনো দিনে ডাঙৰ হৈ নাযায়। গুণৱান ব্যক্তিয়ে কেতিয়াও আত্মপ্ৰশংসা কৰা উচিত নহয়। যাৰ প্ৰশংসা আনে কৰে তেওঁকেই প্ৰকৃত গুণী বুলি কোৱা হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব। আৰু যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। পুনৰ অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।